এইফালে বৰে নাহা কৈছোঁ যিটো বৰাই নাখায় সেইটো বৰে নাহা কৈছোঁ এক খবামান আছে আমাৰ লাগে যিটো কবি গাইছ Hello everyone, welcome back to my channel versus life. এক কটেৰি চটেৰি লৈছোঁ আজি আমি মানে মদ বনাম মই যিহেতু প্ৰত্যেক বছৰে এটা ৰেডিমেড মদ বনাম মানে দাঙি নিবা পাৰাকৈ আৰু বাটক লাগি বস্তিত বনাওঁ বস্তিত বুলি কওঁতে ঘৰৰ কাষত বনাওঁ ঘৰৰ কাষত বনাই কিনে বাটক লাগি দাঙি লৈ যায় একদম জ্বলাবৰ টাইমত যেতিয়ানে মানুহ আহিব সেইকাৰণে আৰু গাইছ এইগিলাক কি হৈছে চাওকচোন একদম অৱস্থা নোহোৱা আছে আৰু আমাৰ গাইছ এইটো সৰুপি হাই দি হাই আৰু আমি বস্তিত যাম মাৰলিয়ে মল্লি নেকি নাপায় আৰু গাইজ এই মানে আমাৰ দেউতা খেলাত কবাৰ পে খেল লৈছে আমাৰ আছে তথাপিও মানে গৰুকেইটাৰ কাৰণে লাগে আৰু গাইজ সেইটো আমাৰ চৰকাৰী দেইয়া এই কৰপে নিবে আহিছা কি নিবে আহিছে ইয়াৰ পে তই ভিডিঅ' বনাম মই গাইজ এই আমাৰ তাৰ পাত নিবে আহিছে এনতে আও বেলেগৰ একদম মঠৰ কাৰণে আমাৰ তাৰ পাত নিবে আহিছে যাওঁ বছৰ এহঁতৰ কাৰণে মোৰ মঠটো সম্পূৰ্ণ নহ'ল গোটেইটো কলহেৰে গোটেই লৈ গৈছে একদম সেইকাৰণে আজি এইবাৰ মই দেখিছা নে চাওঁ এইবাৰ মই আগে আনি থৈ দিছোঁ হৈছে যা আমাৰ বস্তি পাই নিচে আকা সিদিনাখনে এ কালি পঠি নে নিচে দেইতা কাটব আমার দেইতা কাটব আমার দেইতাই কামিলা মানুহ আগত যা এ চবতে এনে আহে উস্তাদি মাৰবা আকৌ নাজনে এ গাইস আমি বিজেলি বাহ কাটিম বিজেলি বাহ আৰু গাইস এই আমাৰ বাহ দল ইগলে আমাৰ বাহ এই আমাৰ বিজেলি বাহ আৰু আমাৰ এই বিজেলি বাহ মানুহ নোহোৱা কৰে নি পইচা হ'লে 1 টকাও নেদে এনে লৈ যায় বৰশী বনাবা এনে লৈ যায় সৰুপি কিন্তু পইচা হ'লে নেদে আমাক আৰু গাইছ এডাল আমাৰ মানে মাজৰ হৈ গ'ল এডাল মানে মাজৰ ইমানমান বনাম মোকে একদম হেৰপি ধৰচোন মোবাইলটো এই থ কতে তাতে তলত থ একশো মাৰি দিম ভাল চলি কেমেৰাত ধৰছা এ গাইছ মোক চৰাব মই দাঙি লৈ যাওঁ গাইছ Look at this. Kode hello nik moi. Tak. আৰু গাইজ এইফালে বৰে নাহা কৈছোঁ যিটো বৰাই নাখায় সেইটো বৰে নাহা কৈছোঁ এক খবামান আছে আমাৰ লাগে যিটো কবি গাইজ ইয়াগলা কাম বৰে আছা নেকি তই কাটলি তোক মই এক থালা মুড়ি দিম দি কটাৰি দি নাকাটে মোক দিছো আঙুলিটো দি কাটে নাকাটে চাওঁ আৰু আমাৰ যোগাৰ হৈ আছে দেউতা কাটিছে শামুকাই ইয়াতে আছে বিচাৰিকে মন্নেত আছে আৰু গাই চাই মানে বান্দৰৰ উৎপাত একলা আহিব সোধা নাই বান্দৰ যিহে একদম আজি অহা নাই বাৰু ইতান বান্দৰৰ কথা যে সিদিনা সিনে আহে ন এটা কি হ'ল তোৰ চুচুৰকে টানি লৈ যা এডাল লৈ যা আগত দেখিন ধৰি লৈ যা টানি লৈ যা ইপিনে যাচোন যাম যো বৰদেউতাখিনি এডাল নিব মই নিব টান নিম টানি লৈ যা নি লৈ যাই থাক যাই আছো মই আৰু যাইছো আমাৰ বস্তি মানে এইটো আমাৰ ঘৰ দেখছা নহয় এইটো এই গাইছে গিলা আৰু এইটো আমাৰ টেংকি মানে এইটো কি কম আৰু গুড টেংকি নতুনকৈ বনাই আছে
ঘূৰ 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 আমাৰ গৰু ঘূৰ 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 আৰু গাইজ এইটো আমাৰ ঘৰ আৰু পিছফালেখিনি একো নাই আগফালে চখ টক কৰিছোঁ আৰু আমি বৌদেউতা আহি পালা তই আহোঁতে আহোঁতে ওপৰত দি ভাঙিলি ওপৰত দি নহয় সেনেকৈ নহয় মই দিম চা যা চাইদ যা টানি লৈ যা নি টানি নি আৰু কৈছ আমি মানে লাহে ধীৰে এইবিলাক কাম কৰিব নোৱাৰোঁ সেইকাৰণে তাৰাকে কৰি গৈছোঁ আৰু দেউতা পুতি দিছে বাঁহকেইডাল আৰু তোক দেখাই নাপায় পাওঁ না মানে ৰেডিমেড মদ বনোৱাটো কম একেবাৰে হাৰাশাস্তিৰ কাম নহয় দে গাইজ এই পুতি ল'ব লাগে ফাৰ্ষ্টতে পুতা হোৱাৰ পিছত আকৌ এই চাৰুকে সেনেকৈ দিব লাগিব তাৰপিছত ইফালে সলকে সেনেকৈ দিছোঁ আৰু তাৰে পিছতে মই আমাৰ দেউতা এনেকৈ গাঁঠি দিলা চাৰিওফালে এনেকৈ মাজতে সুতিটোত গাঁঠি দিব লাগিব গাইজ নহ'লে সলকি পৰিব আৰু কোনোবা যদি বনাব বিচাৰিছে এনেকৈ বনাব পাৰিবি আৰু গাইজ এনেকৈ দেখোন মুক্তা নহয়েই মদ হ'ব লাগে এনেকুৱা আৰু আমাৰ হৈ যায় এনেকৈ চেপটা মানে বাঁহকেইডাল নহ'বে গাইজ মই কি কৰোঁ টান বিজুলী বা মুক্তে দিলে ভাঙিয়ে যায় আকৌ মুক্তে নিদিলে বেকাই নহ'বে সেনেকৈ গাঁঠিছোঁ আৰু যি নহওক আমি এনেকৈ গাঁঠি আছোঁ গোটেইখিনি গাঁঠি দিছোঁ আৰু দেউতাই মোক দি আছে আৰু গাইজ কোনবাৰ মানে মই পটক কিনে বনাওঁ একলাই বনাওঁ মানে মদ হালি যায় সেইকাৰণে মানে মই ভাবিলোঁ কি এইবাৰ দেউতাকো কওঁ সেইকাৰণে দেউতাই মানে মোক হেল্প কৰি দিছে আৰু গাইজ যিমান যি নহওক মানুহে যিহেতু দেখা পায় ন মদটো এনেকৈ একবাৰ বাগৰি যোৱাৰ লগে লগে লাজ লাগে দেচোন সৰুকৈ বনিলেওতো মদ বনিছোঁ ন নামত আৰু গাইজ মই এই পৰম্পৰাটো ৰাখিম বুলি ভাবিছোঁ আৰু যি নহওক এতে হ'লেও নাইবা পিছত হ'লেও এনেকৈ বনাই দিওঁ আৰু গাইজ এই সম্পূৰ্ণ মানে এইটো হৈ গ'ল দাঙি নিব পৰা হৈ গৈছিল গাইজ আৰু দেখাই আছোঁ আপোনালোকক তাৰপিছতে মই মানে কলহেৰাকেইডাল যে আনি থৈছিলোঁ সেই কলহেৰাকেইডাল জাগাৰ পৰা আনি মুক্তে দিলোঁ আৰু গাইজ মই মানে ভালকৈ নাজানো বুলি ভাবিছিল দেউতা সেইকাৰণে শিকাই দিলা আৰু দেউতাও দি আছে দেউতাই দিছে সেইটো ভাল কথা কাৰণ মোৰ সোনকালে হ'ব মদটো আৰু গাইজ হালি গেলি পৰি যায় বুলি ভাঙি যায় বুলি একদম মোৰ ভয়ে লাগি গৈছিল আৰু যি নহওক মদটো একদম মোৰ তাজাকৈ হৈ গ'ল আৰু পূৰা একদম পটাপট দি গৈছোঁ আৰু চাই থাকোঁ আমাৰ এই মানে কি মদটো শেষলৈকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই গাইজ চবখিনি মই দেখাই আছোঁ ডিটেইলছত কেনেকৈ কি কৰি কিনে মদটো বনাইছোঁ আমি गाइस हमारा मठ हो गया ये रही हमारी मठ আৰু এই নামত মানে পত্তে আহিছে কাম কৰিবা আকৌ এটা কৰা কাম তাতে লাষ্টত কবি কি মই বনাইছোঁ गाइस हमारा मठ हो गया খুশি হৈছোঁ মই বহুত খুশি হৈছোঁ আৰু গাইছ আমাৰ কাৰণে মায়ে চাহ আনিছে চাহ মদ বনাইছোঁ বিস্কুট চাহ চাহ একদম কি স্পেচিয়েল চাহ বনাইছে আমাৰ মা এইটো रुस आगे ठोस ठोस पहले क्या बोला चल चल चलो हाथ खाने हुए दे तक दी बिस्कुट खाया खान खा खा ए को ता काम करना एक बिस्कुट क्या दिया लागे एने उल्टी আছে তাই কাকা নাছে কে মুসা বিনবো বেটি চা মুসান তোর চা মুট্টু চা উই বাবা ও হাত চাও আকৌ কাম না কৰা মাটি হপা লাৰি মৰি আছে আৰু গাইস मेरा मठ हो गया कंप्लीट ये देखिए
ये रही मेरी रेडीमेड मठ और डांगी रहे सो अपना लोग एक लाइन नोडिम दांग बामो ये मठ मेरा পৰি থাকাগিলা মানে মাজত সোমাই দিছোঁ আৰু চাৰিওকাষে মানে কলহেৰা পৰিছে লাখা কাটি কিনে থোৱা সেইগিলা সোমাই দিছোঁ ভিতৰত জ্বলিবৰ কাৰণে মানে যিটান জ্বলাম আৰু তিতান যাতে থুকে হিলে যায় সেইকাৰণে মানে ভিতৰত কিবা কানি ভৰাই দিছোঁ এয়া কলহেৰা ভৰাই দিছোঁ মই আৰু বিয়া মানুহৰ দৰে গোটেই 7 পাকমান ঘুচুৱে কিজানি মই মদটোৰ কাষত আৰু গাইছ এই মোৰ 2 টকাটো দেনা জৰুৰী হে আৰু মদটো মই এনেকৈ ধৰছোঁ কিন্তু ধरबाई नल्लो एकदम हाथ खाल निकले यारो काहक लगी और गाइस मेरा मोट हो गया पर ये देखिए और मेरे हाथ देखिए मुझे काट लिया कोटारी ने काट लिया ये रही मेरी हाथ ये हालत देखो हाथ की আৰু গাইস আমাৰ মানে এটো মঠ মানে কোন তাৰিখে মাঘৰ 1 তাৰিখে মানে ৰাতিপুৱাৰ ভাগত জ্বলাম তো ৰাইজ আহিব আৰু মোৰ মঠটো মানে ৰেডিমেড মঠটো পোৱাৰ কাৰণে নাহিলেও আপত্তি নকৰো বাৰু আমি ঘৰৰ গিটা আৰু কাখৰ মানে বৰমাহঁতৰ লগত জ্বলাম আৰু গাইস একলা ডাংমা নৰি 2-3টা মানুহ লাগব দে আৰু মোৰ মতটো কেনেকুৱা লাগছে জনাব ভিডিঅ'টো যদি ভাল লাগছে লাইক কমেন্ট শ্বেয়াৰ লগতে চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব বাই বাই